নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আজি মাধৱদেৱ বিশ্ববিদ্যালয়ত থকা শিক্ষক সন্থাৰ প্ৰথম দ্বিবাৰ্ষিক অধিৱেশন চাই আহোঁ ব'লক। তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। এইখনে হৈছে আমাৰ নাৰায়ণপুৰ মেইন চেণ্টাৰ আৰু এইফালে বিহপুৰীয়াৰ ছাইডে 3 কিলোমিটাৰমান গ'লেই পাই যাম আমাৰ মাধৱদেৱ বিশ্ববিদ্যালয়। ব'লক তেতিয়াহ'লে আমি গৈ থাকোঁ। আৰু যোনে যোনে নতুনকৈ আহিছে মোৰ চেনেলত তেওঁলোকে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। এইখনে হৈছে আমাৰ নাৰায়ণপুৰ পুলিচ ষ্টেচন আৰু ইয়াৰ কাষতে বহে শুক্ৰবৰীয়া বজাৰ আৰু ইয়াৰ পৰা 1 কিলোমিটাৰমান গ'লেই পাই যাম আমাৰ কলেজ। পাই গ'লোহি আমাৰ কলেজ। এইখনেই হৈছে আমাৰ মাধৱদেৱ বিশ্ববিদ্যালয়। ব'লক ভিতৰলৈ সোমাই যাওঁ। বৰ্তমান আমাৰ হৈ আছে পতাকা উত্তোলন, তাৰপিছত হ'ব শ্বহীদ তৰ্পণ। পতাকা উত্তোলন আৰু শ্বহীদ তৰ্পণ হৈ গ'ল আৰু ইয়াৰ দ্বিতীয় কাৰ্যসূচী হৈছে কুইজ প্ৰতিযোগিতা আৰু আকস্মিক বক্তৃতা। আজিৰ দিনত বিশেষ কাৰ্যসূচী একো নাই, ৰাতিলৈ ছাৰ আৰু বাইদেউসকলৰ ভাওনা আছে। একেবাৰে চাই যামগৈ ব'লক, ৰাতিকৈ লগ পাম একেবাৰে।
ইমানেই মানুহ থিয় দিবলৈ জেগা নাই। আমাৰ বিহু নৃত্য শেষ হ'ব এতিয়া, ইয়াৰ লগতে আমাৰ ভাওনা আৰম্ভ হৈ যাব। ভাওনাখন চকচকী আৰু এইয়া ভিডিঅ' কৰা মানুহ চাওকচোন কিমান গাল মানুহ। এয়া আমাৰ ছাৰসকলৰ প্ৰৱেশ আৰম্ভ হৈ গ'ল। ভাওনাও এদায় হৈছে আৰু ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ। নতুন এটা ভিডিঅ' দিয়াৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই।